আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই নাবাৰ্ডৰ DDM হয়। ইয়াতে এইবাৰ প্ৰথমবাৰৰ বাবে ওদালগুৰি ডিষ্ট্ৰিক্টত আমাৰ নাবাৰ্ডৰ অফিচ খুলিছে। নাবাৰ্ডৰ তৰফৰ পৰা সদায়ে ফাৰ্মাৰ্ছবিলাকক কেনেকৈ আগুৱাই যাব পাৰে তাৰ কাৰণে সদায় আমি পদক্ষেপ লৈ আহিছোঁ। আমাৰ বিভিন্ন ধৰণৰ স্কিম আছে। বেছড অন দি ৰিকুৱাৰমেণ্ট আমাৰ স্কিমবিলাক আমি মডিফাই কৰিব পাৰোঁ আৰু আমাৰ বিভিন্ন ধৰণৰ প্ৰজেক্টটো হয়। স্মল টি গ্ৰ'ৱাৰ্ছৰ কাৰণে বিশেষকৈ আমি তেওঁলোকৰ কেপাচিটি বিল্ডিং আৰু কিবা যদি নিজকে সামৰ্থ্য কৰিবলৈ তেনেকুৱা কিবা ট্ৰেইনিং দৰকাৰ হয় আৰু স্কিল ডেভেলপমেণ্টৰ আমি সদায় সহায় কৰিম। তাৰ উপৰিও স্মল উদ্যোগৰ কাৰণেও নাবাৰ্ড এই বছৰৰ পৰা খুবেই সক্ৰিয় হৈছে। তো আমাৰ বিভিন্ন ধৰণৰ ছাবচিডাৰী আছে, নেপ ভেঞ্চাৰ, নেপ কিষাণ, যোনে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী নহ'লে স্মল ষ্টাৰ্টআপছক ফাইনেন্সিয়েলি ছাপৰ্ট কৰে, কেপিটেল ফাণ্ড প্ৰভাইড কৰিব পাৰে। তো এনেকৈ ইয়াৰ তৰফৰ পৰাই এইবিলাকৰ বিভিন্ন ধৰণৰ স্কিমৰ জৰিয়তে আমি নাবাৰ্ডে সহায় কৰিব পাৰোঁ। বিশেষকৈ আপোনালোকৰ ৰিকুৱাৰমেণ্ট কি হয় তাৰ ওপৰত আমি মডিফাই কৰি পেলাই আমাৰ প্ৰজেক্টবিলাক ইয়ালৈ আনিব পাৰোঁ। কিবা দৰকাৰ হ'লে মই ইয়াতে ওদালগুৰিতে আছোঁ, নিশ্চয় মোক যোগাযোগ কৰিব পাৰে। আমি সদায়ে খেতিয়কসকলৰ আগবাঢ়ি যাবৰ কাৰণে সদায় সহায় কৰিবলৈ প্ৰস্তুত আছোঁ। ধন্যবাদ। নহয়, আমাৰ এই গোটেই বৃহৎ অঞ্চলত মই বিশেষকৈ ওদালগুৰি জিলাৰ কথা কওঁ। আমাৰ ইয়াতে যিমানখিনি খেতিয়ক আছে, আমাৰ যিমানখিনি কেঁচা চাহপাত উৎপাদন হয় তাৰ বিনিময়ত আমাৰ ইয়াতে বটলিপ ফেক্টৰী, ষ্টেট ফেক্টৰী বেছি হৈ গ'ল। তাৰমানে এতিয়া কম্পিটিশ্যন হৈছে কিছু ক্ষেত্ৰত, তাৰমানে কেনেকৈ আমি কমত পাতটো লওঁ। আজি আপোনালোকে দেখিছে, আজিৰ পৰা 10 দিন আগতে আমি 40 টকা, 38 টকা, 35 টকা, 37 টকাকৈ আমি পাৰ কেজি গ্ৰীণ লিভত পাইছিলোঁ। কিন্তু আজি অকণমান বৰষুণ দিয়াৰ পিছত যেতিয়া মেট্ৰিটো গ্ৰীণ লিভটো সকলোৰে বাঢ়ি গ'ল, তেতিয়া তেখেতসকলে গেমটো খেলিলে যে এতিয়া 33 টকা 35 টকাৰ পাতটো গৈ 22 টকাত পৰিছে। আৰু এইটো আচলতে মই অলপ আগে এইখন সভাতেই কৈছোঁ যে আমি সেইকাৰণে অলপ সচেতন আৰু সজাগ হৈ এই ফেক্টৰীটোৰ নিচিনাকৈ আৰু ফেক্টৰী যদি নিজে গঢ়ি লওঁ, নিজে PPC মানি লওঁ, নিজে যদি আমি ভাল প্ৰডাকশ্যন কৰোঁ আমাৰ গ্ৰীণ লিভখিনি, ইয়াতে যদি ভাল মেট্ৰি বনাওঁ, তেনেহ'লে আমি লাভান্বিত হ'ম। এই যিবিলাক ষ্টেট ফেক্টৰী আছে বা বটলিপ ফেক্টৰী আছে, তেখেতসকলে এই মনোপলিটো কৰিব নোৱাৰিব। সেইকাৰণে মই ইয়াত আহ্বান জনালোঁ, আপোনালোকে আৰু ফেক্টৰী কৰক। আমি এনেকৈ ক্ষুদ্ৰ ফেক্টৰীবিলাকে যদি নিজৰ চাহপাতখিনি নিজৰ ফেক্টৰীত মাৰি নিজে বিজনেছ কৰিব পাৰোঁ, তেনেহ'লে আমি লাভান্বিত হ'ম। আমি তেতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেখেতসকলৰ গ্ৰীণ লিভৰ ৰেটটো সঠিকভাৱে পাব, 35ৰ পৰা 40ৰ ভিতৰত পাব। আৰু মেট্ৰিটো হোৱাৰ পিছত সেই ক্ষুদ্ৰ চাহ খেতিয়কখিনিয়ে যিটো এইটো ফেক্টৰীৰ লগত জড়িত হৈ আছে, তেখেতসকলে মেট্ৰিৰ পৰা যিখিনি লাভ হয় সেইখিনিৰো তেখেতসকলে মানে লাভৱান হ'ব আৰু তাৰে লাভ্যাংশটো তেখেতসকলেও পাব। গতিকে দুফালৰ পৰা সুবিধা হ'ব। এতিয়া আমি অকল গ্ৰীণ লিভটো ছাপ্লাই কৰি আমি যিখিনি পাইছোঁ সেইখিনিৰে আমি চলি আছোঁ। কিন্তু এইটো ফেক্টৰীত যেতিয়া 50 লাখ বা 20 লাখ বা 70 লাখ যিয়েই হওক লাভ হওক, সেই 20 জন মানুহে সমানে শ্বেয়াৰ পাব, প্লাছ গ্ৰীণ লিভখিনিৰ পৰা পালে। গতিকে আমি দুইফালৰ পৰা লাভান্বিত হ'ম, বিশেষ নকওঁ। গতিকে সকলোকে পুনৰবাৰ অনুৰোধ কৰিছোঁ, আমি ক্ষুদ্ৰ চাহ খেতিয়কখিনি সজাগ হওঁ, সচেতন হওঁ আৰু অনাগত দিনবিলাকত অধিক উৎসাহেৰে আমি যদি কামবিলাক কৰোঁ, তেনেহ'লে আমি লাভান্বিত হ'ব পাৰিম আৰু আমি ষ্টেণ্ড দি থাকিব পাৰিম। এইখিনিয়ে ক'বলগীয়া। ধন্যবাদ। 21 মে তাৰিখে সদায় গোটেই বিশ্বত ইণ্টাৰনেশ্যনেল টি ডে অনুষ্ঠিত কৰা হয় আৰু পতা হয়। এটাই কাৰণ, ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট, সামাজিক মানুহৰ মাজত যাতে আগ্ৰহ আহে আৰু বিভিন্ন সমস্যাবিলাকৰ পৰা যাতে আমি আঁতৰি থাকি ক্ষুদ্ৰ চাহ খেতিয়কেই হওক, বটলিপ ফেক্টৰীয়েই হওক বা ষ্টেট ফেক্টৰীয়ে হওক, সকলোৱে যাতে চাহত নিমজ্জিত হ'ব পাৰোঁ আৰু ইয়াৰ জৰিয়তে আমি যাতে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ, তাৰ ওপৰত লগতে এই ইণ্টাৰনেশ্যনেল টি ডেটো পতাৰ কাৰণে সিদ্ধান্ত লৈছিল ইউনাইটেড ষ্টেটত। তাতে লৈছিলে 2005 চনত। 2005 চনৰ 21 নৱেম্বৰত লৈছিলে, কিন্তু 2005-ৰ 21 ডিচেম্বৰত লৈছিলে। সেই ডিচেম্বৰত লোৱাৰ কথাটোৱে এটা হৈছে কি, তেতিয়া ড্ৰাই ডে হৈ থাকে আমাৰ অন্ততঃ চাহ খেতিৰ, সেইটো আমাৰ অফ চিজন কাৰণে
এই বস্তুটো 2019 চনৰ 21 মে'ৰ দিনা আকৌ ইউনাইটেড ষ্টেটত সভা হৈ তাত এটোক এডপ্ট কৰিলে যে আমি এতিয়া পৰৱৰ্তী সময়ত আমি 21 মে'ৰ পৰা 21 মে' তাৰিখে আমি মানে ইণ্টাৰনেশ্যনেল টি ডে পালন কৰিম আৰু তাৰ পিছৰ পৰা চলি আছে আৰু আমাক উৎসাহিত কৰিবৰ কাৰণে আমাৰ মাজত যাতে কৰ্মসংস্থাপনটো বাঢ়ে আমি যাতে নিজে নিজে কিবা এটা কৰিব পাৰোঁ নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰোঁ আৰু নিজে আমি কাম কাজ কৰি আমি চলিব পাৰোঁ তাৰ কাৰণে ইণ্টাৰনেশ্যনেল টি ডেটো আমাৰ কাৰণে এটা উৎসাহিত মানে আমাক উৎসাহ কৰাৰ এটা দিৱস আৰু আজি এই দিৱসটোত আমি সকলো ক্ষুদ্ৰ চাহ খেতিয়ক তিনিটা টিপিচিৰ আমি ডাইৰেক্টৰ শ্বেয়াৰ হোল্ডাৰ গোটেইখিনি লগ হৈ আজি ইয়াত ধুনীয়াকৈ ইণ্টাৰনেশ্যনেল টি ডেটো আমি অনুষ্ঠিত কৰিলোঁ আৰু সকলোৱে কম বেছি পৰিমাণে উৎসাহিত হৈছে আৰু জানিছেও ইণ্টাৰনেশ্যনেল টি ডেৰ জৰিয়তে যে আমাক উৎসাহিত কৰিবৰ কাৰণে এই অনুষ্ঠানটো প্ৰত্যেক বছৰে গোটেই পৃথিৱীত পতা হয় এই কথাটো উপলব্ধি হ'ল সকলোৰে আৰু মই অল বড়োলেণ্ড স্মল টি গ্ৰৱাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি হিচাপে এটা কথা ক'ব বিচাৰিছোঁ সেইটো হৈছে আমাৰ এইবিলাক যিটো ক্ষুদ্ৰ ক্ষুদ্ৰ আমাৰ ফেক্টৰীবিলাক হ'ল এই ফেক্টৰীবিলাকে এটা কথা সদায় মনত ৰাখক আৰু এই ফেক্টৰীত যিখিনিয়ে নিজৰ চাহপাত দিয়ে গ্ৰীণ লিফখিনি দিয়ে কেঁচা চাহপাত দিয়ে সেইখিনিয়ে যাতে PPC নৰ্মছটো আপোনালোকে পালন কৰে নহ'লে কিবা কাৰণত যদি বেন কেমিকেল বা কেমিকেল ট্ৰেইন ওলায় তাৰমানে কেমিকেল ট্ৰেইনটো হৈছে কি ড'জটো দিব লাগে 200 লিটাৰ পানীত 500 ml মই দিছোঁ 700 ml এইটো কেমিকেল ট্ৰেইন হয় তাৰমানে এইটো অধিক মানে পৰিমাণে ৰাসায়নিক মানে কীটনাশক দ্ৰব্য বা আমি এইখিনি দিয়া হয় আৰু সেইটো আমাক হিউমেন বিঙত এফেক্ট কৰে সেইকাৰণে PPC নৰ্মছত যিখিনি আমি কৰিব লাগে যেনেকুৱা ড'জ দিব লাগে আৰু কেনেকৈ দিব লাগে সেই গোটেইখিনি আমাৰ তামাংদেৱ আছে তেখেতসকলে সদায় বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সভা সমিতি পাতি তেখেতসকলে বুজাইছে আৰু এইবাৰ ভাৰত চৰকাৰ আৰু অলপ বেছিকৈ এয়া হৈছে মানে সচেতন আৰু সজাগ হৈছে আৰু অলপ তেখেতসকল মানে এয়া ডিটাৰমাইন হৈছে কি আমি যদি কোনোবা ফেক্টৰীত বেন কেমিকেল ইউজ কৰা মানে ব্যক্তি পাওঁ তেনেহ'লে সেই ফেক্টৰীটোক 3 মাহৰ কাৰণে তেখেতসকলে লাইচেন্সখন কেঞ্চেল কৰিব আজি যদি এই ফেক্টৰীটোৰ কিবা কাৰণত বেন কেমিকেল ওলায় তেনেহ'লে 3 মাহৰ কাৰণে এই ফেক্টৰীটোক যদি লাইচেন্সখন কেঞ্চেল কৰি থৈ দিয়ে তেনেহ'লে ইয়াতে চাহপাত যিখিনিয়ে বিক্ৰী কৰি আছে ক্ষুদ্ৰ চাহ খেতিয়কে তেখেতসকলৰ কি অৱস্থা হ'ব এই উঠি অহা ফেক্টৰীটোৰ কি অৱস্থা হ'ব সেইকাৰণে মই আমাৰ সকলো ক্ষুদ্ৰ চাহ খেতিয়ক এটাই কথা কৈছোঁ আপোনালোকে PPC যিটো নৰ্মছ আছে সেইটো পালন কৰক যি ঔষধ মাৰিব দিছে সেইটো মাৰক বিশ্বজিৎ বৰদলৈদেৱ আহি থাকে আমাৰ এই অঞ্চলত তেখেতে আমাৰ ৰিচাৰ্চ ইয়াত TRA ৰিচাৰ্চত থাকে বিশেষকৈ চাহ খেতিৰ ওপৰতে তেখেতে গৱেষণা কৰি থাকে তেখেতৰ লগত যোগাযোগ কৰক কুশল বড়োৰ লগত তেখেতৰ ভাল চিনাকি আছে ইয়াতে দৰকাৰ হ'লে এদিন মাটি গোটেইখিনি ক্ষুদ্ৰ চাহ খেতিয়কক বহুৱাই কেনেকৈ ড'জটো মাৰিব লাগে কি মাৰিব লাগে সেই বস্তুটো আমি চাব লাগে 7 days ইন दिनै मुलुगनां साहा सान अर्थात इन्टारनेशनेल टी डे 21 मेखौ इन्टारनेशनेल टी डे हिसाबै फालियो आरो जोङो रोदोमसा टी प्रडिउसार कम्पानि सोमखोर भेलि टी प्रडिउसार कम्पानि आरो रोदोमखां टी प्रडिउसार कम्पानि हिसाबै जोङो जोंनि रोदोमसा फेक्ट्रियाव माने बे हाबाफारिखौ जोङो लाबाय आरो जोङो मिथियो जे साया दैनि उनाव सेकेन्ड कन्जिउम बेभरेज होननानै तो बे हिसाबै जिहेतु माने वर्ल्ड वाटार डे थायो हिसाबै सायाबो इन्टारनेशनेल डे हिसाबै दिनैनि दिनाव फालिजायो आरो बेयाव जोङो माने जोंनि उदालगुरिनि DDM मेडाम बिथांखौ जोङो हांख्रायनानै लाबोदोंमोन उदालगुरि टी बोर्ड डेभेलपमेन्ट अफिसार सार तामां बिथांखौ जोङो हांख्रायनानै लाबोदों आरो एस'सिएशननि जोंनि डिमाकुसि जननि प्रेसिडेन्ट सेक्रेटारि बिथांमोना फैदों आरो जोंनि माखासे मेम्बार्सफोर रोदोमसा सोमखोर भेलि आरो रोदोमखांनि माखासे मेम्बार्सफोरा बे हाबाफारियाव बाहागो लादों इन्टारनेशनेल टी डे हिसाबै बेखौ फालिबोदोंमोन 21 डिसेम्बर 2005 निफ्राय प्रस्ताब आकारै बेखौ फालिबोबाय थानाय जादोंमोन आरो बेखौ जोंनि इन्डियानिनो माखासे भलन्टारि अर्गानाइजेसन जेरै ट्रेड इउनियन बेनिफ्राय माखासे ससियेल अर्गानाइजेसन आरो
जों साहा आबादारि हिसाबै साहा आबादारि एस'सिएसन हिसाबै बेखौ प्रस्ताब आकारै फालिबोबाय थादोंमोन खिन्थु 2019आव बेखौ भारत सरकारा बा टि बर्ड अफ इन्डियाया बेखौ फालिनो थाखाय मोनसे जोङो स्वीकृति होदोंमोन बेबायदिनो 21 डिसेम्बरखौ फालिबोबाय थानाय जादों खिन्थु रिसेन्टलि मा जाहैबाय डिसेम्बर माहाव जिहेतु माने साहा आबादा बिदि थाया अफ सिजन हिसाबै लानाय जायो बेनिखायनो डेटखौ माने माबानिफ्राय सोलायनानै बेखौ 21 मे खालामनाय जादों आरो बे लेखानो जोङो दिनै फालिबाय हाबाफारिखौ एक्सुवेलि इन्टारनेशनेल टि डेखौ जों जिहेतु माने मार्जिनेलाइज फार्मार जोङो माने खम माने बागान थानाय जिहेतु जोङो साहा आबादारि जोंनि साहा आबादा जाहाथे मोजां दाम मोनो साहा बिलाइया जाहाथे मोजां दाम मोनो आरो बिनि अनगाबो बेयाव माखासे लेबारफोर खामानि मावग्राफोर जरित' थायो साहा बागानाव बिथांमोना जाहाथे मोजां दरमा मोनो आरो बेजों लोगोसे बिथांमोना मोनसे अकुपेशनेल हेल्थ सेफ्टिखौ लाबोनो हायो बा मोजां बेबायदि माने मोनसे हेल्थ सेफ्टि मोनो बिनि थाखाय बेखौ प्रस्ताब खालामनाय जादोंमोन आरो बे लेखानो जोङो नैबे इन्टारनेशनेल टि डेखौ फालिदों आरो मेसेज मोनसे होनायगिरदों जोंनिफ्राय रोदोमसा टि प्रडिउसार कम्पानि रोदोमखां टि प्रडिउसार कम्पानि सोमखोर भेलि टि प्रडिउसार कम्पानिफ्राय जे आसामनि साहा खनायाव भारत भुटान हाजोनि माने सेराव जों बर'फोराबो साहा आबाद खालामनानै जोङो वान अफ द माने इनकाम माने एसेबाबो जोङो बिनिफ्राय इनकाम खालामदों होननानै जोङो मोनसे मेसेज होनाय गेरदों आरो जोङो साहा आबाद खालामनानै साहा आबादजों लोगोसे जोङो बिनि जि भेलु चेन माने साहाखौ अकल गोथां बिलाइ फानालासिनो जोङो मेड टि बानायनानै जोङो इन्टारनेशनेल मार्केटाव जोङो बोरै जोङो साहाखौ फाननो हायो बिनि थाखाय जोङो माने जि मोनसे सेस्था खालामदों बेखौ माने बुहुमाव जोङो मिथिहोनाय गेरदों जोङो एस्टाब्लिश खालामनाय गेरदों बर'फोराबो जे बेखौ हायो होननानै जोङो मोनसे मेसेज होनाय गेरदों थेंक इउ পোনপ্ৰথমে মই সকলোকে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মই টি বৰ্ড ওদালগুৰিৰ উন্নয়ন বিষয়া যেহেতু বৰ্তমান আমি ইয়াত আন্তৰ্জাতিক চাহ দিৱস উদযাপন কৰিবলৈ আমি ইয়াত একত্ৰিত হৈছোঁ আৰু ভাৰতীয় চাহ বৰ্ডৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উৎসাহ কৰিবৰ কাৰণে বহুতখিনি আঁচনি আছে আৰু এইখিনি ক্ষুদ্ৰ চাহ খেতিয়কে বহুত সময়ৰ পৰা পায়ে আছে আৰু এতিয়াও আমাৰ আঁচনিখিনি চলি আছে তাৰ ভিতৰত মেইন আত্মসহায়ক গোটক এই মেচিনাৰী আইটেম যোনটো বৰ্তমান সময়ত যোনটো লেবাৰ শ্বৰ্টেজৰ প্ৰব্লেম হৈ আছে তো সেইখিনি কৰি আমি মেকানাইজেশ্যন ফিল্ড মেকানাইজেশ্যন কেনেকৈ আমি চাহ খেতি ক্ষুদ্ৰ চাহ খেতিয়কৰ খেতিত আমি কৰি আমি এই লেবাৰ শ্বৰ্টেজটো আমি নাইকিয়া কৰিব পাৰোঁ তাৰ পদক্ষেপ লোৱা হৈছে আৰু লগতে এই কোৱালিটিৰ আমাৰ টি কোৱালিটিটো মেইনটেইন কৰিবলৈ আমি এটা প্ৰুনিং ছাবচিডি বা আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগানখিনি চলাবলৈ এটা ছাবচিডি প্ৰুনিং ছাবচিডি হিচাপেও ভাৰতীয় চাহ বৰ্ডৰ পৰা এটা পদক্ষেপ দিয়া হৈছে লগতে ক্ষুদ্ৰ চাহ খেতিয়কৰ ল'ৰা ছোৱালীৰ কাৰণে স্কলাৰশ্বিপ স্কিম আৰু এৱাৰ্ডছৰ ব্যৱস্থা কৰা হৈছে তো সকলো ক্ষুদ্ৰ চাহ খেতিয়কে আমি সময়ে সময়ে বিশেষ অনুষ্ঠানৰ যোগেদি বা কিছুমান কৰ্মশালাৰ যোগেদি আমি তেখেতসকলক জনাই আছোঁ আৰু আজি আমি যুটীয়াভাৱে ভাৰতীয় চাহ বৰ্ড আৰু ৰিডিমছা টি প্ৰডিউচাৰ কোম্পানীৰ লগত আমি যুটীয়াভাৱে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰিছোঁ ধন্যবাদ